বিশ্বাস হ'বনে যে এইটো টেঙা মৰা জেলি হয় দেখাত একদম বজাৰৰ পৰা কিনি অনা যেন লাগিছে নহয়নে কিন্তু এইটো মই ঘৰতে বনাইছোঁ আৰু আপোনালোকেও বনাব পাৰিব মোৰ নিচিনাকৈ এনেদৰে টেঙা মৰাৰ জেলি তেন্তে আহকচোন দেৰি নকৰি মোৰ ৰেচিপি ভিডিঅ'টোলৈ আগবাঢ়ো এয়া চাওক মই এৰুৱাই ল'লোঁ বেছিভাগ মই এৰুৱাই লৈছিলোঁ তাৰপিছত মই আৰু অকণমান আছিলে মই বোলো আপোনালোককো দেখুৱাই দিওঁ কাৰণ মই সদায় ট্ৰাই কৰোঁ কিবা এটা যেতিয়া ভিডিঅ' দিওঁ এইটো সদায় চেষ্টা কৰোঁ যে মোৰ ভিডিঅ' চাই যাতে কোনোবাই কিবা শিকিব পাৰে বহুত ডাঙৰ কিবা কথা নহয় বহুত ডাঙৰটো মই নোৱাৰোঁ জানিবলগীয়া কথা হয়তো মই নোৱাৰোঁ কিন্তু সৰু কিবা যাতে শিকিব পাৰে মোৰ ভিডিঅ' চাই পেলাই তেওঁলোকে ইনস্পায়াৰ হয় যাতে মই সেইখিনি সদায় ট্ৰাই কৰোঁ আৰু এই দেখিছেনে মই গুটিৰ পৰা বাকলিবোৰ এৰুৱাই ছেপাৰেট কৰি ল'লোঁ গোটেইখিনি এৰুৱা হৈ গ'ল আৰু এইফালে চাওক কিমান ওলাইছে গুটি জাবৰ বেছি ওলায় বাৰু যিকোনো বস্তুত মানে পাচলি কাটিলেও জাবৰটো বেছি ওলায় আৰু এইখিনি মই এতিয়া এৰুৱাই লৈ ভালদৰে পানী দি ধুই লৈছোঁ মোহাৰি মেলি যিহেতু বজাৰৰ পৰা কিনি অনা হৈছে ধূলি মাকতি ঢেৰ কিবাকিবি লাগি থাকিব পাৰে ন ভালদৰে ধুই ল'ব সেইখিনি আৰু মই এতিয়া এইখিনি ভালদৰে ধুই লৈছোঁ ভালদৰে ধুই ল'লোঁ আৰু এতিয়া মই ইয়াতে কুকাৰ এটা লৈ লৈছোঁ কুকাৰটোত মই যিখিনি টেঙা মৰা গুটি ধুই আনিছিলোঁ গোটেইখিনি মই কুকাৰটোত দি দিছোঁ অলপকৈ আৰু মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ আপোনালোকে ঠাণ্ডা বা গৰম পানী যিকোনো ব্যৱহাৰ কৰিলেই হয় মই কৰিছোঁ গৰম পানী আৰু এইখিনি গৰম পানী দিয়াৰ পিছত মই কুকাৰ ঢাকন লগাই 5টাৰ পৰা 6টা চিটি আহিবলৈ দিম আৰু পানীৰ লেভেলটো ইমানটো দিব যিমানখিনি বস্তু তাতকৈ হাফ কোৱান্টিটিত পানী দিব আধা দিব আৰু এয়া চাওক চিটি আহি গ'ল আৰু চিটি অহাৰ পিছত মই গৰমে এনেদৰে চিটিটো খুলি পেলাই ঢাকনখন খুলি লৈছোঁ আৰু ঢাকন খোলাৰ পিছত এয়া দেখিছেনে মোৰ টেঙা মৰা জেলি অলমোষ্ট ক'ব গ'লে মানে হৈয়ে গ'ল আৰু মানে 50% হৈ গ'ল আৰু 50% বাকী আছে তেনেই সহজ একেবাৰে সহজ কোনো হাৰ্ড কাম নহয় এইটো আৰু এয়া চাওক টেঙা মৰা গুটিখিনি যেতিয়া সিজি গ'ল তাৰপিছত মই ঘুটনি এডালেৰে ভালদৰে ঘুটনি মাৰি দিছোঁ একদম যাতে ফাইন পেষ্ট হৈ যায় যাতে একো নাথাকে ইয়াত গোটা গুটলি আৰু এই দেখিছেনে কিমান ধুনীয়াকৈ এটা পেষ্ট হৈ গৈছেগৈ আৰু এইফালে মই কেৰাহী এখন পাতি দিছোঁ কেৰাহীখন পাতি পেলাই মই ইয়াতে যিখিনি টেঙা মৰা মই ঘুটনি মাৰি থৈছিলোঁ গোটেইখিনি মই ঢালি দিছোঁ কেৰাহীটোত আৰু কেৰাহীটোত ঢালাৰ পিছত বেলেগ একো কাম নাই এইখিনি তেতিয়ালৈকে আপুনি লৰাই থাকিব মানে অকণ মাজে চালেই হ'ল আৰু যেতিয়ালৈ এইখিনি শুকাই নাযায় তেতিয়ালৈ আমাৰ জেলিটো হৈ নাযায় ন গতিকে কেৰাহীখনত এতিয়া দি দিছোঁ এইখিনি শুকুৱাব লাগিব চৌকাত যিহেতু বহুত সময় লাগিছিলে কাৰণে মই গেছলৈ লৈ আহিলোঁ আৰু মই এইখিনি ভালদৰে লৰাই শুকুৱাই আছোঁ যাতে ডাঠ হৈ যায় আৰু প্ৰায় শুকালে মোৰ জেলি এই দেখিছেনে চামুচত মই আপোনালোকক দেখুৱাইছোঁ বাৰু দেখিছেনে কিমান ধুনীয়াকৈ ডাঠ হৈ আহিছে আৰু অকণমান ডাঠ হ'বলৈ বাকী আছে বাছ সিমানেই আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ চেনি মই এই বাতিটোৰে 4 বাতিমান চেনি দিছোঁ মিঠাটো আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে কোনোবাই টেঙাও ভাল পায় অকণমান সেনেকৈও ৰাখিব পাৰে কিন্তু জেলি যিহেতু মিঠা হ'লেহে ভাল লাগে সেইকাৰণে মিঠাটো অকণ সৰহকৈ দিছোঁ এফালে মই নেমু টেঙা এটা কাটি লৈছোঁ যিহেতু জেলিত নেমু টেঙা দিলে বহুত দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰি এবছৰ 1.5 বছৰলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব আপোনালোকে আৰু এইফালে মই অকণমান খুন্দিলোঁ ইলাচি আৰু লং অকণমান দিছোঁ আৰু এইফালে মই নেমু টেঙাকণো দি দিলোঁ আৰু এইখিনি ভালদৰে আপোনালোকে লৰাই ডাঠ কৰি ল'ব আৰু মোৰ জেলিকণ 2 ঘণ্টামান পিছত মোৰ ৰেডিয়ে হ'ল প্ৰায় এয়া দেখিছেনে ভকভকাই উতলি আছে মোৰ জেলি ৰেডিয়ে হৈ গ'ল কোনো পাহাৰ ভঙা কাম নহয় তেনেই সহজ হয় খালি অকণমান ধৈৰ্যৰহে দৰকাৰ কাৰণ ধৈৰ্য লাগে 2 ঘণ্টা 2.5 ঘণ্টামান লাগি যায় জেলিকণ বনাওঁতে কাৰণ পানী শুকাওঁতে বহুত সময় লাগে ন সেইটো কাৰণেহে বেলেগ কোনো ডাঙৰ কাম নাই এফালে মোৰ জেলিকণ হৈ গ'ল আৰু মই গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ আৰু এইখিনি ঠাণ্ডা হ'বলৈ গোটেই ৰাতিটো থৈ দিলোঁ নেক্সট দিনাখন ৰাতিপুৱা মই এইখিনি ভৰাবলৈ লৈছোঁ এয়া দেখিছে এতিয়া পুৰা পাৰফেক্ট হৈ গৈছে ৰাতি যদি অকণমানো লুজ আছিলে এতিয়া কিন্তু ডাঠ হৈ গ'লগে আৰু এতিয়া মই ধুনীয়া চিচাৰ বয়াম এটাত মই জেলিখিনি ভৰাই লৈছোঁ একেবাৰে সিম্পল একেবাৰে সহজ আপোনালোকে ঘৰত এনেদৰে বনাই ষ্ট'ৰ কৰি ৰাখিব পাৰিব মই এনেদৰে আমৰো বনাওঁ মধুৰি বনাওঁ টেঙা মৰা বনাওঁ আৰু মানে বেলেগ কিবা ট্ৰাই কৰি থাকোঁ আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰিব পাৰিব আৰু বনাই পেলাই আপোনালোকে ফ্ৰিজতো ষ্ট'ৰ কৰি ৰাখিব পাৰিব আৰু ৰাতিপুৱাৰ টাইমত বা ইভিনিং টাইমত কিবা মানে ব্ৰেডৰ লগত হওক ৰুটিৰ লগত খাবলৈ বহুত ভাল লাগে আপোনালোকে এনেদৰে বনাব আৰু খাব খাই পেলাই কেনেকুৱা লাগিছে আপোনালোকে প্লিজ মোক কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ